সুস্থ সমাজ গঢ়াৰ ফালে আগবাঢ়ি আছোঁ। সকলো জাতি জনগোষ্ঠীক বিশ্বাস আৰু আস্থাত লৈ একেলগে বসবাস কৰাৰ এটা পৰিৱেশ আমি গঢ়িবলৈ পাইছোঁ আৰু সেইকাৰণে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক মই কোটি কোটি ধন্যবাদ জনাইছোঁ যে তেখেতে বড়ো জনগোষ্ঠীত জন্ম পাই আমাক যে এটা মাৰ্গ দৰ্শন কৰি গ'ল, ইয়াৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। ইতিমধ্যে ছাত্ৰ দিৱস ঘোষণা হৈ গ'ল। বডোফাৰ নামত ইমান দিনে আমি আন্দোলন কৰিলোঁ, দাবী কৰিছিলোঁ যে বডোফাৰ জন্মদিনটো ছাত্ৰ দিৱস হ'ব লাগে 31 মাৰ্চ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত এইটো ইতিমধ্যে ঘোষণা কৰিলে আৰু ইতিমধ্যে পালনো কৰিলে। এই বছৰ খুব ভালকৈ পালন হৈছে। ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আৰু এই থুলুংগাপুৰীটো ডেভেলপ কৰিবলৈ ইতিমধ্যে আৰ্থিক অনুদান দিছে। চ' এনেকুৱা কিছুমান কাম কৰি আছে যিয়ে নেকি জাতি জনগোষ্ঠী যিসকলে বঞ্চিত লাঞ্ছিত অনুভৱ কৰিছিলে সেইসকলে এতিয়া সকলো মূল পুতি থাকি কাম কৰিবলৈ চিন্তা চৰ্চা চবেই কৰি আছে। आसाम के मंत्री डॉक्टर हेमंत बिश्व शर्मा मान जानांगितान आसाम के बिटाना बयजोंबो मिथिजानाय बयजोंबो सिनायजानाय बड'फा उपेन्द्रनाथ ब्रह्मनि मांगलसालियाव बिथाङा बिबार बावबाय। बिनि थाखाय बिथांनिसिम गोदान गोदान साबायखर बावदों। बयनिख्रुइ बर' ছাত্ৰ সন্থাৰ হৈ বা সকলো ৰাইজৰ হৈ মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধা আমাৰ চিফ মিনিষ্টাৰ উপস্থিত হৈ পেলাই উপেন্দ্ৰনাথ ব্ৰহ্ম সমাধিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। তাৰ কাৰণে মই তেখেতলৈ অশেষ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ থাকিল ছাৰ। बड'फा उपेन्द्रनाथ ब्रह्मनि समायथावनियाव बिबार बावदों। दा बे समाव आङो सानैसो साबायखर जासिबाय।